আজি নিবিৰৰ দেউতাকক হঠাতে লগ পালোঁ। এইফালে মই ভিডিঅ' কৰি থকা দেখি জীয়েকে বাপেকক কৈ আছে, দেখিছেনে, মায়ে বোলে ভিডিঅ' কৰি আছে। হেল্ল' এভৰিৱান, মই হৈছোঁ ৰাজশ্ৰী আৰু এয়া হৈছে আমাৰ নিবিৰ। আপোনালোকেতো গম পাইছেই আমাৰ নিবিৰৰ গাটো বৰ ভাল নহয়। কেইবাদিনো ধৰি জ্বৰ হৈ আছে আৰু ট্ৰিটমেণ্ট কৰি আছোঁ যদিও সি ভাল পোৱা নাই। আৰু সেইবাবে আজি আকৌ এবাৰ ডাক্তৰৰ ওচৰলৈ নিবলৈ ওলাইছোঁ। মানে তাৰ জ্বৰ কমাই নাই, কমেই আকৌ উঠে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে মুখখন ধুই চাহ অকণমান খাই ল'লোঁ আৰু তাক অকণমান মেৰিগ'ল্ড বিস্কুট এইদৰে খুৱাই দিলোঁ আৰু খুৱাই অকণমান শুৱাই দিলোঁ। খুৱাই মই বাকীখিনি কাম পটাপট কৰি লৈ আজৰি হৈ এয়া ওলাই গ'লোঁ ডাক্তৰৰ ওচৰলৈ বুলি। এয়া বাটতে সি টোপনি গ'ল। সি বহুত লেটু-খেটু হৈ গৈছে, গম পায়নে, মানে একেবাৰে দুৰ্বল। আৰু সি ইমান ধুনীয়াকৈ খেলা ধূলা কৰি থকা ল'ৰাটো খেলা ধূলা কৰিবলৈ এৰিয়ে দিলে। নিবিৰৰ দেউতাক বহুত দিনৰ পাছত ঘৰলৈ আহি আছে। তেখেত ডাক্তৰৰ ওচৰতে ৰখিছে আৰু টিকেট লৈ ৰাখিব, আমি তাতে গৈ লগ কৰি ল'ম। আৰু ল'ৰাক ডাক্তৰৰ ওচৰত দেখাবৰ বাবে এয়া আমি বহি আছোঁ। টিকেট লোৱা হৈ গ'ল আৰু আমি এইদৰে বহি আছিলোঁ। আৰু বহুত দিনৰ মূৰত যিহেতু বাপেকক লগ পাইছে, সেইবাবে পিতেকে অকণমান চিনি পাইছে যদিও বাপেকলৈ বাৰে বাৰে চাই আছে। বাপেক জীয়েকে বহুত দিনৰ মূৰত লগ পাই কিনো কথা পাতিছে মনে মনে। এনেকুৱাতে আমাৰ টিকেট নাম্বাৰ আহিলে আৰু আমি ডাক্তৰক তাক দেখাই ল'লোঁ। দেখাই লোৱাৰ পাছত ঘৰলৈ আহিলোঁ। বাকীখিনি দেখুৱাবলৈ সময় নহ'ল, যিহেতু কেঁচুৱাটো মই ল'বলগীয়া হৈছিল আৰু লগত ছোৱালীজনীও আছিলে। নিবিৰক ডক্তৰক দেখাই লোৱাৰ পাছত দৰৱখিনি লৈ ল'লোঁ আৰু ছোৱালী আৰু ল'ৰাক মই লৈ অকণমান বহিলোঁ আৰু এয়া দৰৱ লৈ আমি ঘৰ আহি পালোঁহি আৰু গোটেইখিনি দেখুৱাবগৈ নোৱাৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।